Hello everyone, welcome back to my channel. নমস্কাৰ মোৰ নাম ঋষিতা দুষ্টেৰা আৰু মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোক সকলোৱে মোক বহুত দিনৰ পৰা কুৱেশ্যন সুধি আছিলে আৰু মই কৈছিলোঁ ভিডিঅ' এটা দিম বুলি, কিন্তু মোৰ অলপ প্ৰব্লেম হ'ল বিশেষ কাৰণৰ কাৰণে। কিন্তু আজি আপোনালোকলৈ মই ভিডিঅ'টো লৈ আহিলোঁ আৰু সকলোৱে চাব বুলি আশা থাকে। আৰু এয়া মই গোটেইখিনি কুৱেশ্যন যিহেতু বহুত আছিলে সেইকাৰণে মই একদম পুৰা স্ক্ৰীনশ্বট মাৰি লৈছোঁ এইটো ফোনত আৰু এটা এটাকৈ মই কুৱেশ্যনৰ এনচাৰ কৈ যাম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বা তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ হৈছে নৰ্থ লখিমপুৰত। আৰু সুধিছে তোমাৰ ঘৰত কোন কোন আছে আৰু তোমাৰ ঘৰত কি বুলি মাতে? মোৰ ঘৰত মোৰ মা, দেউতা, মই আৰু মোৰ দাদা আছে। আৰু মোৰ ঘৰত মোক কুকি বুলি মাতে, চবে কুকি বুলিয়ে মাতে আৰু নিকনেম আৰু। তাৰপিছত সুধিছে তোমাৰ এজ কিমান? ছোৱালী মানুহক এজ সোধে জানো? সোধে নহয়। তাৰপিছত সুধিছে বিয়া কেতিয়া পাতিবা? বিয়া মই এতিয়ালৈকে ভবা নাই, যিহেতু মই কেৰিয়াৰটোৰ ওপৰত বেছি ফ'কাছ কৰি আছোঁ এতিয়া, আৰু সেইকাৰণে মই বিয়া কথা এতিয়া মই ভবা নাই। তাৰপিছত সুধিছে তোমাৰ মতে লাভ মেৰিজ ভাল নে এৰেঞ্জ মেৰিজ ভাল? একচুৱেলি চবৰে পাৰ্চপেক্টিভ বেলেগ বেলেগ হয়। কিছুমানে লাভ মেৰিজ প্ৰিফাৰ কৰে, কিছুমানে এৰেঞ্জ মেৰিজ প্ৰিফাৰ কৰে, আৰু মই সেইটো ক'বলৈ নাযাওঁ যিহেতু মই বিয়া হোৱা নাই, সেইকাৰণে মই নাজানিম সেইটো কথাই। তুমি এৰেঞ্জ মেৰিজ কৰিব বিচাৰানে? মই যিহেতু কৈছোঁৱেই মই মেৰিজৰ কথা এতিয়া ভবাই নাই, বিয়া কথা মই ভবাই নাই, তো সেইকাৰণে এইটো এনচাৰো চাগে তোমালোকক মই এতিয়া ক'ব নোৱাৰিম। আৰু যদি মোৰ বিয়াৰ কথা ওলায় আপোনালোকে জানিবই অভিয়াছলি সেইটো কথাই। তাৰপিছত সুধিছে তোমাক বহুত ভাল লাগে বা ৰফিলিজ দাদাৰ লগত ভিডিঅ' বনোৱা তোমাৰ নিচিনা দেখাত আৰু এগৰাকী বা আছে হয়নে? ফাৰ্ষ্ট অফ অল থেংক ইউ। আৰু আমাৰ লগত ভিডিঅ' বনোৱা কোনো আমাৰ টিমত নাই কোনো নাই। মেবি এনেকুৱা হ'ব পাৰে বেলেগ বেলেগ কেৰেক্টাৰ আমি কৰি থাকোঁ ন, মানে এফালে যদি বেলেগ কৰিলোঁ এফালে হেৰি কৰিলোঁ, তো এনেকুৱা হ'ব পাৰে তুমি মোকেই দেখিছা বেলেগ বেলেগ মানে ৰোলত মেবি হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। কিন্তু আমাৰ টিমত কোনো মানে মোৰ নিচিনা দেখাত নাই এতিয়ালৈকে। তাৰপিছত সুধিছে তুমি কি পঢ়ি আছা? মই বৰ্তমান একো পঢ়া নাই মানে মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, দেন মই BEd কৰিলোঁ। এতিয়া মই অলপ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু এতিয়া বৰ্তমান। বা তুমি স্কুলিং ক'ৰ পৰা কৰিছা? মই স্কুলিং তোমাৰ কেন্দ্ৰীয় বিদ্যালয় নৰ্থ লখিমপুৰৰ পৰা কৰিলোঁ, আৰু লগতে সংগম একাডেমীৰ পৰাও কৰিছোঁ। মানে মই 10লৈকে KVত পঢ়িলোঁ, দেন তোমাৰ 11, 12 মই সংগম একাডেমীত পঢ়িছোঁ। তাৰপিছত সুধিছে তুমি কোন কলেজত পঢ়া? মই এতিয়া কলেজত নপঢ়োঁ, মই তোমাৰ বি-বৰুৱা কলেজত আছিলোঁ, মই BA কৰিছিলোঁ। দেন মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। দেন মই তোমাৰ লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ পৰা মই BEd কৰিলোঁ। এতিয়া ঘৰতে আছোঁ আৰু। তাৰপিছত সুধিছে বা তোমাৰ স্কিন কেয়াৰ ৰুটিনটো ক'বাচোন। মোৰ স্কিন কেয়াৰ ৰুটিনটো বহুত চিম্পল হয়। মই ফেচ ৱাছ কৰোঁ, ফেচ ৱাছ কৰাৰ পিছত মই এটা টোনাৰ নিজে বনাই লৈছোঁ ঘৰত দেই, সেইটো মই লগাওঁ, এপ্লাই কৰোঁ, স্প্ৰে কৰোঁ মই সেইটো লগাওঁ। তাৰপিছত মই তোমাৰ স্প্ৰে কৰাৰ পিছত মই তোমাৰ মইশ্চাৰাইজাৰ লগাওঁ, দেন মই ছানস্ক্ৰীণ লগাওঁ। আৰু এটা কথা ক'ম তোমালোক সকলোকে কি ছানস্ক্ৰীণটো মানে স্কিপ নকৰিবা কোনো দেই। ছানস্ক্ৰীণটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। বহুতে ভাবে কি আমি ৰ'দটো দিয়া নাই তো কিয় লগাম, সেনেকৈ ভাবে বহুতে, কিন্তু সেইটো নহয়। এতিয়াও ছানস্ক্ৰীণ স্কিপ কৰি মই ঘৰৰ পৰা মানে নোলাওঁৱেই, মানে সেইটো মই লগামেই আৰু। তাৰপিছত সুধিছে what do you need in your life? তুমি লাইফত মানে কি বিচাৰা? মই লাইফত কি বিচাৰোঁ? মই লাইফত চব মানুহেই হওক বা ময়ে হওক ছাকচেছটো বহুত মেটাৰ কৰে, ছাকচেছটো বিচাৰোঁ, আৰু লগতে হেপিনেছ, ছাকচেছ প্লাছ হেপিনেছ। মই সেইটো সদায় মানে মোৰ ম'টো, মানে ছাকচেছটোতো লাগিবই, কিন্তু হেপিনেছ মানে যদি তুমি ছাকচেছ পায়ো হেপী নহয়, সেইটো মানে কি বুলি কয় আৰু, মোৰ ম'টো সেইটোৱেই, মোক ছাকচেছ লাগে লগতে মোক হেপিনেছ, সেই দুটা মই প্ৰেফাৰ কৰোঁ আৰু। তাৰপিছত সুধিছে বা তোমাৰ হেয়াৰ কেয়াৰ ৰুটিনটো ক'বাচোন। হেয়াৰ কেয়াৰ ৰুটিন মানে মই চাগে ইমান যত্ন নলওঁ নেকি, মই ভাবোঁ। কিন্তু মই তোমাৰ শ্বেম্পু কৰাৰ আগদিনাখন মই তোমাৰ তেল লগাই থৈ দিওঁ, আৰু মই শ্বেম্পু প্ৰায় 3 দিনৰ মূৰে মূৰে কৰোঁ দেই, মানে 3 ডেইছৰ মূৰে মূৰে। মানে মোক এবাৰ কৈছিলে, কোনে কৈছিলে মই পাহৰিলোঁ, ডাৰ্মেটলজিষ্টে কৈছিলে নেকি, মোক কৈছিলে কি তুমি 3 দিনৰ মূৰে মূৰে শ্বেম্পু কৰিবা। তো মই আগদিনাখন তোমাৰ তেল লগাওঁ,
পাছদিনাখন মই ধুই দিওঁ আৰু শ্বেম্পু তোমাৰ শ্বেম্পু কৰাৰ পিছত মই কণ্ডিশ্যনাৰ লগাওঁৱেই আৰু কেতিয়াবা মই মাস্কো লগাওঁ দেই, হেয়াৰ মাস্ক লগাওঁ আৰু সদায় যেতিয়া শ্বেম্পু কৰোঁ মই চেৰামটো মই লগামেই আৰু সেইটো মানে কম্পালচাৰী আৰু মোৰ কাৰণে। সেইটোৱে মোৰ চিম্পল মানে হেৰি তোমাৰ ৰুটিন আৰু মই বেছি এইবোৰ কৰি নাথাকোঁ মানে। অ'কে, দ্য মষ্ট কমন কুৱেশ্যনটোৱে হৈছে যে আৰ্ফেলিজ মোৰ কোন হয়। মানে মেক্সিমাম কুৱেশ্যন এইটোৰ ওপৰতে আছিলে কি আৰ্ফেলিজ তোমাৰ কোন হয়, প্ৰায় ভিডিঅ'ত তোমাক দেখোঁ, আৰ্ফেলিজৰ লগত তোমাৰ কি ৰিলেশ্যন, মানে বহুতখিনি কুৱেশ্যনছ আৰু। তো মোৰ এনচাৰটো মই এইটোৱে ক'ম, আৰ্ফেলিজে হওক, জুবলি বাই হওক বা মই হওক, আমি একেখন স্কুলতে পঢ়া। আমাৰ ক্লাছকেইটা বাৰু বেলেগ বেলেগ দেই, কিন্তু আমি একেলগে একেখন স্কুলতে পঢ়া, সেইটো আমাৰ চিনাকি। আৰু মোক ভিডিঅ'ৰ কাৰণে যিহেতু কণ্টেক্ট কৰিলে, বহুত পাছত বাৰু দেই, স্কুলৰ পৰা বহুত পাছত মোক কণ্টেক্ট কৰিছে, কেতিয়াবা ভিডিঅ' বনাইছে, তো তেতিয়া মোক কণ্টেক্ট কৰিলে। তো সেনেকৈ আকৌ আমি একলগ হ'লোঁ আৰু তো সেনেকৈ আমি ভিডিঅ' বনাই গৈ থাকিলোঁ আৰু সেইটোৱে আমাৰ ৰিলেশ্যন আৰু আমি কমেও আমি লগ পোৱা 10 years হৈ গ'ল, 10 years প্লাছ হৈ গ'ল একচুৱেলি। তো এনেকৈ আমাৰ আগৰ পৰা চিনাকি, সেইটোৱে। আৰু আপোনালোকে মোক বহুতখিনি মানে কমপ্লিমেণ্ট কৰিছে দেই, সেইটো কাৰণে ভেৰি ভেৰি থেংক ইউ। আৰু ইমানখিনি যে আপোনালোকৰ পৰা মৰম পাইছোঁ সেইকাৰণে বহুত ভাল লাগিছে। আৰু কমপ্লিমেণ্টখিনিনো কি পঢ়িম ন, সেইটো আহিছেহে, কিন্তু যেনেকৈ সুধিছে তুমি বহুত মৰম লগা বা তুমি বহুত ধুনীয়া হয়, ধুনীয়া এক্টিং কৰা আৰু তুমি বহুত গৰ্জিয়াছ হয়, কিউট হয়, ভাল লাগে। আপোনালোকে এনেকৈ মৰম কৰিলে ভাল লাগে। আৰু সুধিছে এইটো কুৱেশ্যন মোৰ থাকি গৈছিল দেই, বা মোক চিনি পাইছা, মই আৰ্ফেলিজাৰ ভাইটি কোনবা? অনুপ মই তোমাক চিনি পোৱা নাই, চৰি বাৰু, কিন্তু মই চিনি পোৱা নাই। মেবি চাগে বিয়া চিয়াত লগ পাব পাৰোঁ দেই, কিন্তু বহুত মানুহক লগ পালোঁ নাই, তো সেইকাৰণে মেবি কনফিউজ হৈ গৈছোঁ। কিন্তু আকৌ লগ পালে একো নাই, মাতিবা মোক। আৰু কুৱেশ্যন আছিলে, বা তোমাক দেখিছিলোঁ মই সেইদিনা, মাতিব বেয়া পালোঁ। একো নাই, মোক মাতিব পাৰা, মই ভালেই পাওঁ। মোক বহুতখিনি মানুহে মাতে মই যেতিয়া ওলাই মেলি যাওঁ ক'ৰবাত, চিনি পায় মানুহে আৰু মাতে, আৰু ফটো মাৰিবলৈও আহে বহুতখিনি মানুহে, ভাল লাগে সেইকাৰণে। আৰু আহিব, একো নহয়, মানে মই বেয়া নাপাওঁ, মই ভালেই পাওঁ। আৰু মানে বহুতখিনি কুৱেশ্যনছ মানে মই কৈছোঁ ন, একে মানে একে খোৱাৰ কাৰণে মই আকৌ এনচাৰ কৰা নাই আৰু, যিহেতু ঘৰ ক'ত বা আৰু ফ্ৰিকুৱেণ্টলি কুৱেশ্যন আৰ্ফেলিজ কোন হয়, সেইবোৰ কুৱেশ্যন মই কৈ থকা নাই আৰু এবাৰতে মানে কৈ দিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপোনালোকৰ আৰু কিবা কুৱেশ্যনছ আছে মোক ফ্ৰীলি সুধিব পাৰে। আৰু আজিলৈ আহিছোঁ, বাই বাই।